बे नुथाया सनितपुर जिल्लानि ढेकियाजुलि नोगोरनिफ्राय खोलाहा 12 किल'मिटार जानथायाव थानाय सिंग्रि सापरिनि जारिमिनारि शिव मन्दिर। मख'नो गोनांदि तेजपुरनि खाथि खाला ओनसोलफोराव बर' कसारिफोरनि माखासे जारिमिनारि बायखोन्दा नेरसोनफोरखौ सम सम मोनबोदों। बेबादिनो सिंग्रि सापरिनि बे शिव मन्दिरखौ मोनसे समाव बर' रायजोफोरा हाग्रा दानस्रांनानै बुरखांदोंमोन होनना खुगा खुगा बुंनाय खोनानो मोनबोदों। मख'नो गोनांदि बे शिव मन्दिरनि मोखाङाव थानाय नामघरखौ सिफायनानै गोदानै लुफुंनो थाखाय हाखर जावनाय समाव सोमोनांथावै नन्दि आरो हनुमाननि मुसुखा मोननाय जायो। बे बिथिङाव मन्दिरनि पुजारिया खौरांगिरिनि सिगाङाव ओरैबादि फोरमायो। ঢেকিয়াজুলি চহৰৰ প্ৰায় 12 কিলোমিটাৰ উত্তৰ দক্ষিণত এই বুদ্ধেশ্বৰ মন্দিৰ অৱস্থিত। এই মন্দিৰৰ বহুত মাহাত্ম্য আছে। গতিকে খনন কাৰ্য কৰাৰ সময়ত আমাৰ নন্দী আৰু বৰজাং বুলি ইয়াত আৱিৰ্ভাৱ হৈছে। এইটো এটা ডাঙৰ মাহাত্ম্যৰ কথা বুলি ক'ব লাগে। তাৰপিছত এই মন্দিৰৰ বহুত মাহাত্ম্য আছে। সকলো প্ৰায় মানুহে ইয়াত দৰ্শন কৰিবলৈ আহে। হাজাৰ হাজাৰ লাখ লাখ মানুহৰ সমাগম হয়। মহাপুৰুষ শংকৰদেৱৰ লগত জড়িত। মহাপুৰুষ শংকৰদেৱৰ বহুদিন ধৰি জন্ম হোৱা নাছিল। তেওঁৰ ঘৰৰ পৰা আহি কপিলী গাই ইয়াক গাখীৰ দি গৈছিলে। তেওঁ বাপেকে গম পাই ইয়াত আহি যজ্ঞ কৰিছিল। যজ্ঞ কৰাৰ ফলস্বৰূপে শংকৰদেৱৰ জন্ম হৈছিল। সেইকাৰণে তেওঁ শংকৰদেৱ উপাধিটো পাইছে মন্দিৰৰ। কোনে নিৰ্দেশ দিছিলে খনন কৰিবলৈ? খনন কৰিবলৈ আপোনাৰ এই অশোক সিংহালদেৱে ইয়াত খনন কাৰ্যৰ নিৰ্দেশ দিছিলে। তেখেত মন্ত্ৰী আমাৰ ঢেকিয়াজুলি সমষ্টিৰ। গতিকে তেওঁৰ খনন কাৰ্যত এই মূৰ্তি উদ্ধাৰ হৈছে। শিঙৰি গুপ্তেশ্বৰ দেৱালয় ঠাইৰ মই বাসিন্দাৰ। মানে এইখন মন্দিৰত আমি সদায় থাকোঁ, সদায় আছোঁ। আমি মন্দিৰৰ লগত সদায় জড়িত। আমি আছোঁ সেইমতে। ধৰি লওক ইয়াত ফাগুন মাহত আমাৰ এটা মেলা হয়, ডাঙৰ মেলা হয়, শ্ৰী শ্ৰী গুপ্তেশ্বৰ দেৱালয় নামত। সেই শিৱৰাত্ৰি সেইদিনাখন আমাৰ ইয়াত পূজা হয়, অনেক ধৰণৰ পূজা হয়। তেতিয়া এইখন দেৱালয়খন এনেকুৱা ৰহস্যজনক দেৱালয়। ধৰি লওক লাখ লাখ মানুহ মেলাত এনেকুৱা যাত্ৰী হয় বা আনদিনাখনো ইয়াত মানে যাত্ৰী হয়। তেনেকুৱা ধৰণৰ এইখন গুপ্তেশ্বৰ শ্ৰী শ্ৰী গুপ্তেশ্বৰ দেৱাল। আৰু এইখন মন্দিৰ আমাৰ পূৰ্ব যুগত যেনেকুৱা পাহাৰ ভাঙি জংঘল ভাঙি পেলাই এইখন মন্দিৰখন আমাৰ বড়ো ৰাইজে নিশ্চয় ইয়াক বাহিৰ কৰিছিল। জংঘল কাটি পেলাই এই গুপ্তেশ্বৰ দেৱালটো উদ্ধাৰ কৰিছিল। এতিয়া যে অলৌকিক পৰিঘটনা হৈছে, এতিয়া অলৌকিক পৰিঘটনা হয়। এতিয়া এইখিনি জেগাখিনিৰ কথাটো কওঁ। এইটো আমাৰ শিঙৰি গাঁৱৰ ৰাইজে আগত কি হৈছিলে, কাঠৰ খুটাৰে এখন মানে নামঘৰ এটা সজাইছিল। এইখন হ'ল এটা জিৰণি ঠাই নিচিনা আছিল। এতিয়া ইয়াৰ তলত যে নন্দী আছে বা আমাৰ হনুমান আছে, তেওঁক আমি বুজি পোৱা নাছিলোঁ। তেওঁৰ ওপৰতে আমি সদায় অহা যোৱা কৰি থাকিলোঁ। তাক ভৰিও দিছোঁ, কিবাও কৰিছোঁ। আজি আমি দেখি নিজে আমি আচৰিত হৈ গৈছোঁ যে আমিতো বহুত ডাঙৰ ভুল কাম কৰিছে। যিয়ে নহওক আমাৰ অশোক সিংহালদেৱে যিটো কৰিছে, তেওঁ ভাল কামনা কৰিছে, ধুনীয়া হৈছে। সকলোৱে যাতে দেখি পেলাই যাতে আনন্দ পাইছে, এইখিনি কথা মই কৈ পেলাই মই সমাপ্ত কৰোঁ। ভিতৰত আছে নেকি?
ভিতৰৰ ভিডিঅ' আছে নেকি?